কাজলগাঁও সুন্দৰীৰ পৰা মানে লৈ গৈছে আৰু তাৰ লাষ্টটো আমি এতিয়ালৈকে পোৱা নাই। এতিয়ালৈকে আমাৰ পাব লগা ধনটো আমি পোৱা নাই। এতিয়ালৈকে কিয় পোৱা নাই ছাৰ, আপুনিতো নিজে জানে কিমান কষ্ট। মহিলাবিলাকে ঘৰ চলালে কিমান কষ্ট হয়। নিজৰ এটা ল'ৰা ডাঙৰ নাই, কি নাই, আৰু অকলে এতিয়া ঘৰ চলাৱাটো বহুত কঠিন হৈ আছে। অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ, আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ মানে মাটিত কাম কৰি থকা মানে মোৰ 2008 ছেপ্টেম্বৰ 18 মোৰ হাজবেণ্ডটো মানে এনেকুৱা হৈছে। কাজলগাঁও কাজলগাঁও সুন্দৰীৰ পৰা মানে লৈ গৈছে আৰু তাৰ লাষ্টটো আমি এতিয়ালৈকে পোৱা নাই। আৰু তাৰ বিনিময়ে আমাৰ পৰিয়ালটো আমি আমগুৰিৰ পৰিয়াল। মোৰ ল'ৰা ছোৱালীবিলাক সৰু সৰু আছে, এজন ল'ৰা দুজন ছোৱালী। আমি এতিয়ালৈকে ইমান কষ্ট কৰি পাৰ হৈছোঁ, এতিয়ালৈকে আমাৰ পাব লগা ধনটো আমি পোৱা নাই। কেছ চলি আছে বৰ্তমান, আৰু লিষ্ট অলৰেডি ওলাইছে, তথাপিও আমি তাৰ কিমান পাব লগা এইবিলাক পোৱা নাই। কিয় পোৱা নাই আমি এইটো জানিব বিচাৰোঁ। আৰু আমি পাব লাগে, মই কিমান কষ্ট কৰি চলি আছোঁ ল'ৰা ছোৱালীক লৈ এতিয়ালৈকে। আপুনি চাব লাগে, যিমান মানুহবিলাকক ক'ত কি হৈ আছে এইবিলাক নাজানো, কিন্তু আমাৰ তাৰ পৰা এতিয়ালৈকে খবৰ চবৰ নাই। আৰু আমি এতিয়া চলিব লগা আমাৰ পিছলৈকে কিমান কষ্ট কৰি পাৰ হৈ আছোঁ, এইটো ছাৰে যদি কিবা এটা সুবিধা দিয়ে তেনেহ'লে আমাৰ নথৈ আনন্দিত হ'ম। আৰু ছাৰ যিখিনি কৈছে মানুহবিলাকে যিমান পাব ইমানে, কিমানজন পৰিয়াল দুখ ভুগি আছে এইবিলাক গোটেইজনে পাব লাগে। মানে যি পৰিয়ালৰ হাজবেণ্ড আৰু যি পৰিয়ালৰ মানুহ গৈছে, এতিয়া সেই পৰিয়ালৰ পৰা আমি যিমানখিনি দাবী জনাইছোঁ, দাবীৰ মতে আমি একো সা সুবিধা পোৱা নাই, টকা পইচা। আৰু চাকৰিও দিম বুলি কৈছে ল'ৰাক এতিয়ালৈকে চাকৰিও নাপালোঁ। এপ্লিকেশ্যন কৰা আছিল, ল'ৰাটোতো এতিয়া নাই। মই ঘৰ চলাব লগা বহুত কষ্ট হৈ আছে। ঘৰ চলাবৰ কাৰণে মোক অলপ যদি আপুনি চায় তেনেহ'লে মোৰ ভাল হয়। আৰু লাইফ টাইমৰ কাৰণে ছাৰ নাই, কোনে আমাক কৰি খুৱাব? মই অলপ কষ্ট পাই আছোঁ, দুখীয়া মানুহ। আমাক অলপ চাই চিন্তি যদি সহায় কৰে তেনেহ'লে অলপ ভাল হ'ব আৰু কি। আৰু এইটো সুবিধা ল'ম বুলি আশা কৰি আজি মিটিং চিটিং হৈ আছে, এইবিলাক চব ক'ত আছে কি নাই এইবিলাক চাই চিন্তি অলপ ঘূৰি আছোঁ। এতিয়ালৈকে কিয় পোৱা নাই ছাৰ, আপুনিতো নিজে জানে কিমান কষ্ট। মহিলাবিলাকে ঘৰ চলালে কিমান কষ্ট হয়। নিজৰ এটা ল'ৰা ডাঙৰ নাই, কি নাই, আৰু অকলে এতিয়া ঘৰ চলাৱাটো বহুত কঠিন হৈ আছে। তাৰ মাজতে আমি একো এতিয়ালৈকে নাই পোৱা। এইটো পাব লাগে বুলি আমি দাবী জনাইছোঁ। আৰু দাবীৰ মতে আমি যিমান পাব লগা এইটো যদি সোনকালে সুবিধা কৰি দিয়ে তেনেহ'লে আমাৰ অলপ সুবিধা হ'ব আৰু কি। সুবিধা কৰিম বুলি আশা ৰাখিলোঁ ছাৰ। নমস্কাৰ। আপোনাৰ মানুহজন NDB-ত কাম কৰা কিমান বছৰ হ'ল? মানে ই কাম কৰাটো মানে 6.5 বছৰত সোমাইছিল আৰু ছাৰ, ইমান টাইমতে এনেকুৱা হৈছে। 2020 চনৰ 27 জানুৱাৰীত BTR চুক্তি হৈ গ'ল, আৰু সেইটোত মানে এটা দফা আছে, প্ৰতি মানে NDB-ৰ মাৰ্টিয়াৰ ফেমিলিক 5 লাখকৈ মানে সাহায্য দিয়াৰ কথা আছিল। সেইটোৰ বিষয়ে কিবা পাইছি না নাই আজিলৈ? নাই ছাৰ, দাবীটোতো আমি গম পাই আছোঁ কিমান টকা পায়, এইটোও পোৱা নাই। আৰু অলৰেডি লিষ্ট আহিছে, তথাপিও যদি লিষ্টত যদি আমি এতিয়াও টকা পোৱা নাই তেনেহ'লেতো আৰু কি ক'ব লগা আছে। দাবীটো জনায়ে আছোঁ, আৰু ছাৰতো অলৰেডি গমেই পাই, লিষ্টও গৈছে, তেনেহ'লেতো ছাৰ দিবই লাগিছিল। এতিয়ালৈকে আমি কিয় পাব নালাগে? আমাৰতো ইমান কষ্টবিলাক চাব লাগে। যিমান মহিলা ঘৰ চলালে আজি কি মুখৰ কথা নহয় সেইবিলাক। কিমান ডাঙৰ এটা পৰিয়াল চলাৱাটো যদি এইফালেও নাথাকে সেইফালেও নাথাকে তেনেহ'লে আমাৰ থাকাতকৈ নাথাকাই ভাল আছে। যি মানুহে ঘৰ চলায় সেই মানুহ যদি আজি নাই নিজৰ লগত, তেনেহ'লেতো বহুত কষ্টই পায়। ছাৰতো নুবুজা মানুহ নহয়, জানা মানুহ। তেওঁলোকে যদি আমাক একো সুবিধা নিদিয়ে তেনেহ'লে আৰু কি দাবী জনাম? দাবীটো জনায়ে আছোঁ আমি, আমাৰ যিমান পাব লগা আছিল এইটো বিষয় লৈ পেলাই BTR চৰকাৰক কিবা ক'ব নেকি? BTR চৰকাৰক ক'ব মানে BTR চৰকাৰ অলপ সুবিধা কৰক। BTR চৰকাৰ, আমিতো এতিয়া BTC-তে আছোঁ, তেতিয়াহ'লেতো BTR চৰকাৰতো অলপ চাব লাগিব।
শিৱ ছাৰেও তো গম পায়ে অলৰেডি আমাৰ কথাটো। প্ৰমোদ বড়ো ছাৰে আমাক চাব লাগে এতিয়া, আমিতো এতিয়া পুৰণি চৰকাৰৰ লগত নাই না, এতিয়া আমি নতুন চৰকাৰতে হৈছোঁ। নতুন চৰকাৰ যদি থাকে তেনেহ'লে নতুন চৰকাৰতে থাকিব লাগিব। যিটো চৰকাৰ চলিব এইটো চৰকাৰ আমি এইটো মানে ৰিকুৱেষ্ট কৰিব লাগিব। প্ৰমোদ ছাৰে শিৱ ছাৰে যেনিবা আমাক চাব লাগে। আৰু এতিয়াতো আমি অলৰেডি UPPLRৰে ছাৰৰ লগতে আছোঁ বৰ্তমান। আমি যিটো ছাৰ লগত আছোঁ এইটো ছাৰে আমাক অলপ চাব লাগে। আৰু যিখিনি আমি দাবী জনাইছোঁ, দাবী আছে, এইটো প্ৰমোদ ছাৰে আমাক যেনিবা দাবীটো আমাক পাব লগাটো আমাক যদি পৰিয়াল চাই যদি দিয়ে তেনেহ'লে আমি নতুন আনন্দিত হ'ম। আৰু এইটো আশা কৰি ছাৰক আমি ধন্যবাদ জনাম। আৰু দাবী কৰা মতে আমি পাবই লাগিব ছাৰ, আৰু নাপালে আমি কেনেকৈ চলিম এইটো ছাৰ জানিব লাগিব আৰু দিবই লাগিব ছাৰে। প্ৰমোদ ছাৰক আমি অনুৰোধ কৰিছোঁ আৰু ৰিকুৱেষ্ট কৰিছোঁ। ধন্যবাদ।